সো হে গাইছ আমাৰ ঘৰলৈ আহিলে অঞ্চ আৰু অঞ্চ অহা এটা কাৰণ আছে মানে অঞ্চক লৈ পানি গৈছিলোঁ মই দেৰগাঁৱলৈ বুলি মোৰ যিটো ৰাইচ ধনে কৈ গৈছিল যে মই ঘৰলৈ যাওঁ কাপোৰকেইটা সলাই আহোঁগৈ বুলি আপোনালোকে কওকচোন কি সলালে বা তলৰ পৰা সো হে গাইছ আমাৰ ঘৰলৈ আহিলে অঞ্চ আৰু অঞ্চ অহা এটা কাৰণ আছে মানে অঞ্চক লৈ পানি গৈছিলোঁ মই দেৰগাঁৱলৈ বুলি মোৰ যিটো এণ্ড্ৰইড মোবাইল আছিলে সেই এণ্ড্ৰইড মোবাইলটো আজিৰ পৰা দুদিনমানৰ আগত ডিছপ্লে লগাই অনা হৈছিল আৰু ডিছপ্লেটো লগাই অনাৰ পিছত 3 দিনমান হ'লহে হোৱাৰ পিছত মানে এডাল মাজে মাজে চিন আহি গ'ল বগা নিচিনা চিন এডাল আহি গ'ল সেয়েহে মানে আজি ঠিক কৰিম বুলি গৈছিলোঁ দেৰগাঁৱলৈ বুলি দেৰগাঁৱত গৈ পানি গম পালোঁ যে মোবাইলৰ যিটো মানে চাৰ্কিট থাকে ভিতৰত সেই চাৰ্কিটটো অকণমান শ্বৰ্ট চাৰ্কিট হৈ পানি বেয়া হ'লে আৰু সেয়েহে আৰু ভাল কৰিব নোৱাৰিলোঁ তেনেকৈ আকৌ মোবাইলটো ঘূৰাই লৈ আহিলোঁ আৰু অঞ্চক কৈছোঁ যে এটা ভিডিঅ' বনা তই যিহেতু ভিডিঅ' আজিৰ পৰা বহু দিন হৈ গ'ল বনোৱা নাই সেয়েহে মানে সি ভিডিঅ'টো বনাবৰ কাৰণে কোৱাৰ কাৰণে অকণমান জোচ পাইছে তই বনাবিনে বনাবি আৰু ভিডিঅ'টো বনাবলৈ দিলে প্ৰথম ইণ্টৰকণ দিবলৈ দিছে সি লাজ কৰিছে মানে ইমানে হাঁহিছে ভিডিঅ' বনাবই পৰা নাই এনেকৈ হ'লে শ্বৰ্ট ভিডিঅ'বিলাক কি বনাই থাকে এতিয়া নহয় বহুত দিন ভিডিঅ' বনোৱা নাই সেইকাৰণে মানে জোচটো অহা নাই আৰু আপোনালোকৰ কাৰণে এটা শ্বৰ্ট ভিডিঅ' এটা বনাই থোৱা আছে এতিয়া আপলোড কৰিব লৈছোঁ প্ৰায় মোৰ দিন এনেকুৱাই বেয়া চলি আছে মোৰ মোবাইলটো বেয়া হৈছে তাৰপিছত মোৰ ৱাইফাইটো বেয়া হৈছে বাইকখন বেয়া হৈছে তাৰপৰা পখিলাৰ যিটো মোবাইল আছিলে সেইটোও বেয়া হৈছে মানে বেয়াই হৈ আছে বাকী যি কি নহওক আজি আমাৰ ঘৰত কাম লগাই থকা হৈছে বাকীখিনি অনচে দেখাব তো চাই থাকিব নে কি কোৱা ভাই অঁ তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ একদম দীঘলীয়াকৈ চাই থাকিবা দেই মই গম পাই চাগে শ্বৰ্ট ভিডিঅ' বনাওঁ মানে জনাখিনি জানে ইমান মানে মোৰ ভিউজ চুজ নাই চবেইতো গম নাপায় আৰু মোৰ মানে ডাঙৰকৈ শ্বৰ্ট ফিল্মখন কৰিবলৈ খুব মন আছে শ্বৰ্ট ফিল্মখন কৰিবলৈ মানে বাজেট লাগিব ইমানটো বাজেট মোৰ হোৱাকৈ নাই লাহে লাহে মই ব্লগ বনাই যাম ব্লগৰ পৰা যোনটো মানে মোৰ মনিটাইজ হ'লটো মানে যোনটো $100 হ'ব এই $100ৰ পৰা মই আইফোন এটা কিনিম আইফোনটো মানে কিনি পেলাই মই সেই আইফোনটোতে মই শ্বৰ্ট ফিল্মখন বনাবলৈ চেষ্টা কৰিম আৰু আমাৰ লগৰখিনি আছে আমাৰ টীমটো তেওঁলোকৰ সৈতে বনাম আৰু আমাৰ আকাশদাটো আছে আকাশদাক মেইন পাৰ্টটো দিব লাগিব যিহেতু আপোনালোকে চবেই ছাপোৰ্ট কৰিলে হ'ব আৰু চবেই ছাপোৰ্ট কৰিব দেই আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগে কমেণ্টত ভাল লাগে বুলি কৈ পেলাই যাব দেই আৰু মই বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই যে সেইকাৰণে মোৰ কথাখিনি ইমান মানে আগৰ নিচিনাকৈ ভালকৈ ক'ব পৰা নাই আৰু মানে ফুটা নাই ইমান বেয়া নাপাব এইটো ইগন'ৰ মাৰিব সেইটো বেলেগ কথাহে বনাই যাম আৰু মানে বহুত দিন বনোৱা নাই যে সেইকাৰণে অকণমান তেনেকুৱা হৈছে সেইটো বাৰু বাদ দিছোঁ আৰু আকাশদাহঁতে ভিতৰত কি কৰি আছে আপোনালোকক দেখাইছোঁ ব'লক মই ক'লোৱে আপোনালোকক আমাৰ ৰঙামাটিত 27 তাৰিখৰ পৰা মানে পালনাম আছে সকলো আহিব বুলি মই আশা ৰাখিলোঁ আৰু পালনামত ভিডিঅ' বনাই আছোঁ আমাৰ মিষ্টাৰ বৰদলৈ আহি আছে আৰু শিবু দাহঁত আহি আছে আৰু আকাশদাহঁতে চাগে ভিডিঅ' চিডিঅ' বনাবই তেতিয়া ময়ো বনাম আপোনালোকে চবেই চাব আৰু ছাপোৰ্ট কৰি যাব মই সেইটো আশা ৰাখিলোঁ আৰু আগলৈও বনাই যাম আৰু মানে মানুহে কিছুমানটো হাঁহে ন এই হাঁহিলে হাঁহিব আৰু দিয়ক মানে বনাই যাম নিজৰ কামটো নিজে কৰি গ'লে ভাল আৰু বোলে ভাল লগা নাই বেলেগ এটা স্পৰ্টিং পিন্ধি আকাশে ধুনীয়াকৈ একদম কাপোৰ চাপোৰ লগালে ধুনীয়াকৈ ৰেডি হৈ গ'ল স্পৰ্টিং বেলেগ এটা পিন্ধি আকাশদা বেলেগ পিন্ধি লৈছ ন সোনকালে মানে প্ৰেংক কল এটা হ'ব মানে প্ৰেংক ভিডিঅ' এটা বনাম আকাশদাৰ লগতে আকাশদাক মই ভিডিঅ'টো মানে নকওঁ মানে বনাম বুলি মানে বেলেগ নাম্বাৰ এটাৰ পৰা মই কৰিম আৰু আকাশদা মানে গম নোপোৱাকৈ বনাম এইটো প্ৰেংক কৰিম সেই ভিডিঅ'টো ব্লগ নিচিনাই বনাম মানে আপোনালোকে চাব আৰু চবেই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পিছে দেখিবলৈ পাইছে আকাশদা মানে আপোনালোকৰ মানে ভিডিঅ' এটা বনাম এই ভিডিঅ'টো মানে চিক্ৰেট হয় নকওঁ এইটো কি বনাম কওকচোন বাৰু এনেই গেছ কৰক মই কেনেকৈ জানিম তোৰ মনত কি চলি আছে বা আপোনালোকে গম পায়ে কিন্তু মই আকাশদাক নকওঁ বাৰু অমিতা দিছে নহয় এয়া বেপাৰী এজন আহিছিলে আমাৰ ঘৰৰ পৰা অমিতা নিবৰ কাৰণে অমিতা আজি 2 দিন হৈ গ'ল অমিতা নিয়াই নাই অমিতা শুকাই যাবগৈ এয়া অমিতা কাষ্টমাৰে নিলে কবি এইকেইটা তেতেৰা মেমেৰা অমিতা নিনো কিন্তু ভাল অমিতা আছিলে থওঁতে তেতেৰা মেমেৰা কৰি পেলাব এতিয়া কি ক'ব আৰু মই যিটো ভাত খোৱা নাই দেৰগাঁৱৰ পৰা আহি লগালগি আকাশদা ঘৰলৈ আহিছোঁ এতিয়া মই ঘৰৰ পৰা আহোঁগৈ আৰু আমাৰ নামঘৰ দেখাই আহিছোঁ মানে য'ত মানে পাল নাম হ'ব তাত দেখাই আছোঁগৈ আপোনালোকে চাব এতিয়া ভাত পানী খাই পেলাই এতিয়া ধুনীয়াকৈ ওলাই গৈছোঁ আকাশদা ঘৰলৈ গৈ পেলাই মোৰ ৰুমটো বনাই কৰি কমপ্লিট হৈ গ'ল আৰু দৰ্জা লগাবলৈ আছে মানে দৰ্জা এইকেইদিনতে লগাব পাপা গুৱাহাটী গৈছে মানে আৰু এতিয়া ভাত পানী খাই হৈ গ'ল মই আকাশদাহঁতৰ ঘৰলৈ যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমাৰ পাল নাম হ'ব যে নামঘৰটো দেখাই আছোঁ আপোনালোকে চাই থাকক নামঘৰটো দেখিবলৈ পাইছে বোলে বৰ্তা পূৰা ৰং কৰি আছে ন পূৰা ৰং কৰি আছোঁ আৰু ধুনীয়াকৈ একদম ৰং কৰি আছে নিউ কৰি আছে এতিয়া অলপ চাফ চাফাই কৰি আৰু ৰুমটো কৰি আছোঁ আৰু এইফালে আমাৰ এইটো নামঘৰতে মানে পালনাম পতা হ'ব 27 তাৰিখৰ পূৰা গেট চেট ৰং কৰি একদম ৰেডি
আৰু 27 তাৰিখে ভিডিঅ' দি আছোঁ, আপোনালোকে চাবলৈ নাপাহৰিব। এইফালে বাইকখন ৰখাই দিলোঁ কিনাৰত, আৰু এইফালে আকাশ আছে। এইফালে পালনামৰ কাৰণে যোনখিনি মানুহে মানে ভাত খাব ন, সেইখিনি মানুহ আমাৰ ইয়াতে খাব। পূৰা একদম ধুনীয়াকৈ বেঞ্চ চেঞ্চ পাই দিছে, বোলে কি ধুনীয়াকৈ একদম বনাইছে দিছে নাই। সমান ধৰিব ইয়াৰ মানুহ 400-500 মান জুৰিব একদম মানুহ। আৰু এইবাৰ পালনামত বহুত মানুহ হ'ব ন, বহুত মানুহ হ'ব। অঁ ভাইটি ভাত দিয়া আকৌ, মোবাইলটোকে লোৱা হোৱা এনজয় কৰা। বোলে মোবাইলটো দিছে বোলে আমাৰ পালনামত ভাতৰ জেগা মোবাইল দিছে ন। মোবাইলটোকে খাবি যা, এনজয় কৰা। অঁ আৰু কৈ দিয়াচোন আকাশদাৰ লগত যিটো প্ৰেংক কৰিম কৈ দিয়া। অঁ নেক্সট ভিডিঅ'ত পাই থাকিব একদম ধুনীয়া পেং এটা কৰিম ইয়ে মই। আমি দুটাই থাকিম আৰু আকাশদাক বহুত ধুনীয়াকৈ একদম কন্দুৱাই দিম বোলে দেই। পূৰা ধুনীয়া ভিডিঅ' এটা আহি আছে, আপোনালোকে চাব। আৰু আমাৰ পালনামৰ ভিডিঅ' আহি আছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু পালনামৰ ভিডিঅ' আহি আছে, ইও বনাব, ময়ো বনাম, আৰু আকাশ দাহঁতেও বনাব, মিষ্টাৰ বৰদলৈ দাহঁতেও বনাব। সেইফালে পাই থাকিব, আমাক ছাপোৰ্ট কৰিব সকলোৱে। অকল ছাপোৰ্ট আহি পালোহি আকাশ দাৰ ঘৰত, আৰু এডালো আহিলে, এইটো অকৰাটো আহিলে। আৰু এইফালে মানে চব্জি অথনি ক'লে নে অমিতা আছিলে, অমিতা এতিয়া দিলে উঠাই পেলাই। আৰু এইফালে এই বৰ্তাজনক দিছে, ভিতৰত আছে বোলে আকাশ দা অমিতা বিকিলে নেকি? অমিতা এতিয়াহে গৈছে ন? মানুহ এটাই কৈছে যে বোলে তোক বোলে বহুত বেয়া পাইছিলে এটা সময়ত। বোলো কেলে? তহঁতৰ এটাই মানুহে মানে যোনে যোনে সেইকাৰণে ভিডিঅ' বনাইছিলে ন, এনেকুৱা বুলি কৈছে। মই আওকাণ কৰিলোঁ আৰু কথাটো। ৰাইজ ধনে কৈ গৈছিল যে মই ঘৰলৈ যাওঁ কাপোৰকেইটা সলাই আহোঁগৈ বুলি। আপোনালোকে কওকচোন কি সলালে বা তলৰ পৰা ওপৰলৈ কি সলালি তই? চেনেলযোৰ বোলে মোক বোলে একেসোপা কাপোৰকে পিন্ধাই পানি বোলে ঘৰত পোৱাই দিলে, এইবিলাক কাপোৰযোৰবিলাক খুলি আহোঁগৈ। জহনি আছে মানুহটো। ই মই অথনি বাইকখন এটা কওক, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিছোঁ। আপোনাৰ ল'ৰাটোলৈ কৰিম নহয়, আপুনি কওক না, দেখিব নহয়। ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক। ঐ পইচা 120 টকা এসাঁচে দিব। অঁ ক কোনে দিব সেইটো ক আকৌ। অঁ মই দিম, মই 120 টকা দিবলৈ। মোৰ চোলাই গৈছে নাকৰ দি। অঁ এয়া পইচাটো লোৱা মোৰ হাতত দি। অঁ ঠিক আছে। অঁ কি হ'লে তহঁতি মানুহজনক ইমান আহিছ? ভাবিছে ল'ৰাটোৱে ভিডিঅ' কল কৰিছে নেকি এনেকৈ বুলি ভাবিছে। 120 টকা দি দিব বোলে। অঁ কৈ আছে গৈ আছে এটা ঠাই প্ৰায় কাম হৈ গ'ল, খতম। বোলে আৰু বিট কেইডালমান লগাবলৈ আছে, এইটো ৰুম খতম হৈ যাব। আৰু এইটো আছে, আৰু বাহিৰতো হৈ গ'ল, তাত বিট মাৰিবলৈ আছে অকণমান। আৰু এইফালে আকাশ দা ঘৰটো বনাই দিলে ন? ঘৰটো বনাইছোঁ আৰু নিশ্চয় কোৱা। আৰু ৰং চং কেতিয়া মাৰিব? কিন্তু কম আৰু 200-300 টকা হাজিৰা কৰি পোৱা মানুহে বাৰু কেনেকৈ বাৰু মানুহে গালি দিব। ৰাইট আপোনালোকে ভাবে নেকি মই ইউটিউবটো বাহিৰে কৰিব নাযাওঁ বুলি? মানে মই কেতিয়াবা কামলৈও যাওঁ, 300 বা 400 টকা দিয়ে, আৰু সেই 400-300 মাংস আনি খাওঁ। এনেই কৈছে দেই ৰাইজ, একদম ফাঁকি কথা কৈছে। কি এনেই কৈছে? সঁচাই কথা কৈছে নেকি? সঁচাকৈ কৈছে নে কি? একদম যদি মোৰ ষ্ট্ৰাগলৰ কথা গম পাওঁ জানো? তই মোক আজি পঢ়ি ইউটিউবত ভালকৈ দেখিছ, তাৰ আগৰ অৱস্থাটো কেনেকুৱা আছিলে বুলি আহিছোঁ। মই যে কুন্দা এটা আহি দি দিয়ে এনেকৈ যাওঁ। ভিডিঅ' কৰিছে আকাশ দা। চাৰ্জ নাইকিয়া। আরে হ্যাঁ মোবাইল আছে। আৰু এইফালে আমি তিনিটা বহি আছোঁ, এইফালে আমাৰ ছোৱালী চাওঁ, এইফালে অন্দি হাই বাইদেউ হাই। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব।